welcome back to the channel with new another vlog. So how আপোনালোকে নিশ্চয় ভালে আছে তো এতিয়া আপোনালোকক দেখাবলৈ গৈ আছো S.H Motors Nalbari তো তাত গৈ আপোনালোকক মানে কি বাইক ষ্টক আছে তো সকলো আপোনালোকক দেখাই আছো ভিডিঅ'টো শেষলৈকে চাব আৰু সকলো গম পাব আপোনালোকে আজি জাস্ট আপোনালোকক কিমানখিনি ষ্টক আছে সেইখিনি দেখাম আৰু নেক্সট ভ্লগত আপোনালোকক দেখাই আছো কিমান কি প্ৰাইস তো বহুত কম দামতে আপোনালোকক বাইক দি আছে তো আপোনালোকে চাব শেষলৈকে চাব আৰু আপোনালোকে কিনিব পাৰিব তো লেটস গো এটা আমি গৈ তাত আমি দেখাই আছো আপোনালোকক বলক I don't know why you left me bleeding with a broken heart. Tell me if I deserve this feeling. I thought তো আমি ফাইনালি আহি পালোঁ ইয়ালৈকে S.H মটৰছলৈকে তো এইবোৰ বাইক ষ্টক আছে তো আপোনালোকে চাই ল'ব পাৰিব তো কোনখন ভাল লাগে তো আপোনালোকে চাই ল'ব তাৰ বাজেট চাজেট মিলাই তো আপোনালোকে ধুনীয়া কৰি লৈ যাব পাৰিব ইয়াৰ পৰা আৰু mt15 এইটো নিউ মডেলে হয় বেছি দিন হোৱা নাই তো আপোনালোকে এইখনো চাব পাৰিব খুব ধুনীয়া মানে কণ্ডিশ্যনত আছে এইখন তো বহুতেই ধুনীয়া আৰু তো ইয়াতে আপোনালোকক মই নম্বৰ দি দিম বাৰু তো এইটো ফৰ চেল তো ইয়াতে ফোন নম্বৰটো পাউচ কৰি ধুনীয়াকৈ লিখি ল'ব আৰু আপোনালোকে কণ্টেক্ট কৰিব কণ্টেক্ট কৰি ইয়াতে আহি যাব আৰু আপোনালোকে তো ইয়াতে আছে স্কুটি পিনি স্কুটিৰ আছে তো বহুত ষ্টক আছে তো নতুন ষ্টক 2023 নতুন ষ্টক ইয়াতে আহি গৈছে তো আপোনালোকে ইয়াৰ পৰা ধুনীয়া কৰি ইফালে গ্লেমাৰ আছে মানে 20,000ৰ পৰা আপোনালোকে ষ্টাৰ্টিং তো আপোনালোকে বাইক পাই যাব ধুনীয়া কৰি তো ফোন কৰিলে হ'ব অলপমান কম বেছ কৰি দিব বাৰু আৰু এইখন আছে ধুনীয়া কৰি মডিফাইড বাইক একদম ফুল মডিফাইড তো এইখন আপোনালোকে চাই ল'ব পাৰে ধুনীয়া কৰি বহুত ভাল কণ্ডিশ্যনতে আছে মানে এইখনো তো যিসকলৰ মানে পুৰা একদম ফেভৰেট বাইক হয় ktm RC 390 তো আপোনালোকে এইখন ধুনীয়া কৰি চাই ল'ব পাৰিব জলদি ফোন কৰিব আপোনালোকে কণ্টেক্ট কৰি ল'ব এইখন যদি আপোনালোকে কিনিব ইচ্ছা কৰে জলদি কিনিব পাৰিব তো নেক্সট বাইক আপোনালোকক দেখাই আছোঁ ধুনীয়া কৰি তো ktm RC 390 খন তো আপোনালোকে গমে পালে 170,000 তো আপোনালোকে অলপ কম বেছ হৈ যাব তো জলদি আহি ইয়াত ধুনীয়া কৰি লৈ ল'ব পাৰিব এইটো একদম মুৰত এসি ভাৰ আছে একদম কম প্ৰাইজত 2017 গাড়ী এটো 40,000 40,000 আৰু ইফালে পালসাৰ আছে এইবিলাক আপুনি চাই লওক যোনটো লাগে মোক মানে কম বাজেটত যদি লাগে এইবিলাক হ'ব পাৰে আপুনি এইটো এটা পালসাৰ আছে কম বাজেটত এটো 55,000 2017 মডেল 55,000 ভাল দাম আৰু ডিস্কভাৰটো অলপ কম প্ৰাইজত আছে এটো 32,000 আছে 32,000 হয় তাৰপিছত এইটো এটা পালসাৰ আছে এটো 77,000 আছে 77,000 এটি সুপার স্প্লেন্ডার আছে এটি 60,000 আছে সুপার স্প্লেন্ডার মডেল বিচার থেকে সাবসং নাই 2019 মডেল 22,000 কিলোমিটার রানিং একদম চিকচিকে হয়েছে স্ক্র্যাচলেস এটা আমার আছে 2019 এটা 75,000 আছে 75,000 এটা তা এসি ভাড়াতে কম প্রাইজত মোটামুটি তো এইখনো ফুল একদম মডিফাইড আছে ktm RC 200 তো আপোনালোকে একদম ধুনীয়া কৰি চাই ল'ব পাৰিব তো এইখনো এটা আছে মানে পুৰা একদম চেলিঙত তো জলদি আপুনি ফোন কৰি কাৰণে লৈ ল'ব পাৰিব ধুনীয়া কৰি তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে তো যদি লাগে আৰু তো আপোনালোকে কমেণ্ট কৰি জনাব আৰু প্ৰাইচ ধুনীয়া কৰি ডিটেইলছত ভিডিঅ' বনাইছোঁ নেক্সট ভিডিঅ'ত তো আপোনালোকে চাব ইয়াতে জলদি আহক ইয়াতে ktm 250 আছে ধুনীয়া কৰি তো সেইবোৰ মানে বহুত কম প্ৰাইচতে দি আছে তো আপোনালোকে লৈ ল'ব পাৰিব